এয়া আমি আজি এতিয়া খাবলৈ বহিছোঁ মেহেন্দি ৰাতি। Do you know I have a YouTube channel? আৰু এয়া জোৰোণৰ দিনা ৰাতিপুৱা মই চাবলৈ আহিছোঁ তেওঁলোকৰ কিমান আগবাঢ়িছে আৰু এতিয়া বাজিছে 7টা ৰাতিপুৱাৰ আৰু মই ইয়াত তুলি লৈ গৈ আছোঁ দৰা মানুহ যিখিনি তলত বহিব তেওঁলোকৰ মোৰ ভাগিনীয়ে মোক হেল্প কৰি আছে ইয়াতে। হেল্প কৰিছা তুমি? দিয়া ইয়াতে দিয়া। ৱাও থেংক ইউ। তোমাৰ ভাল লাগিছে? মাহীৰ বিয়াত এই ঠাঠা মাহীৰ বিয়াত আমাৰ মামনিয়ে কাম কৰিছে। আমাৰ মামনি কাম কৰিছা? তুমি নুচুবা পৰি যাবা। নৱমামাই ওলাই দিব। এয়া কাম কৰিছে। ৱাও এ লাইনত থৈ দিয়া ইয়াতে থৈ দিয়া ইয়াতে থৈ দিয়া লাইনত থৈ দিয়া। ৱাও ক্লেপ ক্লেপ ক্লেপ। এয়া আমি জোৰোণৰ কাৰণে ওলালো। হাই কৈ দিয়া মামনি। হাই য়েই সো লেটস গো। ইফালে ভাল হ'ব ইফালে ভাল হ'ব। मुझे पता नहीं मैं YouTube का वीडियो डालूंगी या नहीं पर अच्छा है। মইতো এনেকৈ ভিডিঅ' কৰিব নোৱাৰিম আজি বহুত কাম তথাপিও মই দেখাম। এয়া মোৰ ফোনটো হেণ্ড অভাৰ কৰিছোঁ মই বেলেগক সেইকাৰণে ইমান ধুনীয়া ভিডিঅ'বোৰ আহিছে কিন্তু বিয়াৰ দিনা হেণ্ড অভাৰ কৰিব নোৱাৰিলোঁ যিহেতু মোৰ তাত বহুত ফোন আহি আছিল আৰু মই দৌৰা দৌৰি কৰি থাকিব লগা হ'ল সেইকাৰণে ইমানো ভিডিঅ' মোৰ লোৱা নহ'ল। আৰু মানে যিখিনি প্লেনিং কৰিছিলোঁ মই মানে প্লেনিং কৰা মানে মূৰত ইমান নাছিলেই কিন্তু তথাপিও মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু নহ'ল। সেইকাৰণে মোৰ এতিয়া যেতিয়া মই ভিডিঅ'বোৰ এডিট কৰি আছোঁ তেতিয়া মোৰ অকণমান বেয়া লাগি গৈ আছে। আৰু এয়া আমাৰ কইনা ওলাল। মই এটা ধুনীয়া বেকগ্ৰাউণ্ড মিউজিক দিম বুলি ভাবিছিলোঁ কিন্তু ইমানেই কপিৰাইট লাগে যে মানে চুজ কৰিব নোৱাৰে কোনটো দিলে কপিৰাইট লাগিব কোনটো দিলে নালাগে। দেখাই বনে আচলতে এই ভিৰৰ মাজতে আমি এইটো পাহৰি থাকিলোঁ যে মোৰ লগৰখিনিৰ কাৰণে মাছৰুম বনাইছিলোঁ কাৰণ তেওঁলোক বেছি ভেজিটেৰিয়ান হয় সেইকাৰণে তেওঁলোকক মাছৰুম দিয়াৰ কথা আছিল কিন্তু মানে ইমান মানুহ যে সেই মাছৰুমৰ কথা আমি পাহৰি গ'লোঁ আৰু তেওঁলোকে পনীৰ দিয়ে খাই দিলে। এয়া আমাৰ জেঠী মামীহঁতে খাই আছে। সিটো চাই নিকা বাইদেউৰ ভিনদেউ আছে নাই? বাবা মনি তুমি মোৰ বাবা মনি কি হেৰি এয়া আমাৰ জেঠীমাই দৰাৰ মানুহখিনিক কি ওলোটাই পঠুৱাই দিব তাৰে ব্যৱস্থা কৰি আছে। কিবা শিকটিটো অকণ বমাছ নেকি? শিকটি আহি থাকে যে শিকটি বমাছ ডিষ্টাৰ্ব দি থাকে দেখোন। কি কৈছা মিমি কি কৈছা? আমি ফ্ৰেঞ্চ ফ্ৰাইজ নাখাওঁ আমি ফ্ৰেঞ্চ খাম দুইটাই। মছলা আনিবলৈ গৈছে নহয় তোমালোক দুইকে দিব হ'ব? তুমি ৰেডি ভাল পোৱা নেকি? কি আনিছে?
জোৰোণ শেষ হোৱাৰ লগে লগে মই মেহেন্দি লগালোঁ আৰু এতিয়া আমি একদম ডাঙৰ পাৰ্টি এটা আছে সেইটো চাব আৰু মই গানবোৰ কাটি দিব লগা হ'ল মানে ইমান কপিৰাইট লাগিছে এইটো কপিৰাইট লাগিলে বহুত দুখ লাগিব বুলি মই গানটো একদম মিউট কৰি দিছোঁ কোনোবাই মোক জনাবচোন এই গানবোৰ কেনেকৈ দিব পাৰি কপিৰাইট নোহোৱাকৈ নহ'লে মানে ভিডিঅ'বোৰ বহুত বেছি বেয়া লাগে এয়া দেখিছেনে গানটোৰ লগত ভাইবটো ইমান ধুনীয়াকৈ মিলি আছে কিন্তু মই মিউট কৰি দিব লগা হ'ল এই কপিৰাইটৰ ভয়তে কিন্তু বহুত ধুনীয়া লাগিছিল সেই ৰাতিটো মোৰ যিসকল বাহিৰৰ পৰা বন্ধু বান্ধৱী আহিছে তেওঁলোকে একদম নিজৰ বিয়া বুলিয়ে এনজয় কৰিছে আৰু সেইটো কাৰণে মই বহুত সুখী যে মই তেওঁলোকৰ লগত লাগি থাকিবই লগা নহ'ল মানে মোৰ নিজৰ বহুত কাম আছিল আৰু মই সেইবোৰ কামেই কৰি আছিলোঁ সিহঁতে মানে নিজৰ ঘৰ বুলিয়ে চব কৰিছে আৰু মোৰ যিখিনি ইয়াৰে বন্ধু বান্ধৱী আছে তেওঁলোকে বহুত সহযোগ কৰিছে মানে তেওঁলোকক একো এনেকুৱা ফিল হ'ব দিয়া নাই যে তেওঁলোকে বাহিৰৰ পৰা আহিছে তেওঁলোকে একো নাজানে আৰু ইয়াতে মোক চেণ্টাৰ অফ দ্য এট্ৰেকশ্যন দেখুৱাবলৈ চেষ্টা কৰা হৈছিল এইখিনিয়ে মই ভিডিঅ' লৈছিলোঁ আৰু বিয়াৰ দিনা মোৰ বেছি লোৱা নহ'ল সেইকাৰণে মোৰ বেছি দুখ থাকি গ'ল মানে ইমান কামত বিজি হৈ গ'লোঁ যে কাৰো লগত বেছি সময়ে কটাব নোৱাৰিলোঁ কিন্তু এওঁলোক ইমানেই বেছি ভাল যে তেওঁলোকে নিজে ইমান ধুনীয়াকৈ থাকিছে নিজক যি লাগে তাকেই কৰিছে বহুত ভাল লাগিছে মোৰ এনেকুৱা মানে প্ৰথম দিনা ফিল হৈছিল যে তেওঁলোক আহিছে মই সময় দিব পাৰিম নে নোৱাৰিম বা তেওঁলোকৰ লগত লাগিব পাৰিম নে নোৱাৰিম কিন্তু মোৰ একোৱেই প্ৰব্লেমেই নহ'ল মানে পিছত এইখিনি কথা মই হিন্দীতো ক'ম যে মুझे कुछ मतलब करने की ज़रूरत ही नहीं पड़ी तुम लोगों के लिए तो मैं I'm very thankful to you all guys that you came to my sister's wedding और मुझे कुछ भी टेंशन लेने की ज़रूरत ही नहीं पड़ी तुम लोगों के लिए I know how difficult it is to take time off, travel long distances and still be present with so much love. Yet you guys did it without any complaints, without any conditions, only with open hearts. And thank you for the effort and the time and the love. I'll always be grateful for this. और इन लोगों ने हमारे शादी में 4 चांद लगा दिया এয়া ইয়াত জয়াই জুবিন গাৰ্গৰ গান দেখাইছে নাচি আচলতে গানটো নিদিয়াকৈ এইবোৰ ভিডিঅ' দিবলৈ মোৰ বহুত বেছিয়ে কষ্ট হৈছে কিন্তু কপিৰাইটৰ ভয়ত ময়ো নোৱাৰিলোঁ এয়া হৈছে আমাৰ বিয়াৰ আগদিনা গধূলি আৰু পাৰ্টিটো আছিল আমাৰ জোৰোণৰ দিনা ভাল লাগছে ন ধুনীয়া কাপোৰ দি থৈ গৈছিল মই ক'ত বা থলো দিছিলি যে কাপোৰ নহয় সেইটো হেৰি দৰা হৈ আহিবা কাইলে দৰা হৈ আহিবা কিমান ডাংচিয়ে একেলগে বাহুবলী ইটো এয়া অৰুণ আহিছে মহাৰাষ্ট্ৰৰ পৰা মই মানে বহুত সুখী যে অৰুণ আহিছে তেওঁৰ ফ্লাইটটো কেঞ্চেল হৈ গৈছিলে এই যে ইণ্ডিগোৰ প্ৰব্লেম চলি আছিল তাৰপিছতো তেওঁ যে ফ্লাইট এখন পাইছে আৰু আহিছে এবাৰ নবৰ বিয়া এবাৰ নেক্সট নবৰ বিয়া বাবা এয়া আমাৰ দুয়োজনী ভাগিনী একেলগে দুয়ো কিবা কিবি কৈ আছে এয়া চাওক এয়া মূৰ্তিবোৰ এয়া হৈছে হাতেৰে বনোৱা আৰু নাৰিকলৰ যিবোৰ পাত থাকে নাৰিকলৰ যিবোৰ গুৰি থাকে বা গছৰ যিবোৰ ছাল থাকে শাল সেইবোৰেৰে বনোৱা এই মূৰ্তিবোৰ আমাৰ ষ্টাৰ্ট হৈ গৈছে বিহু চাও দীক্ষিত বা নাচা মানে নাচা এয়া আমি
ম'ম' খাবলৈ আহিছোঁ বিয়াৰ আগদিনা লাইক শ্বেয়াৰ Subscribe. Nishagra Assam's YouTube channel. Yay. Fati, like, Subscribe and share. Yes. Yes. कुछ और खा लेता ना हाँ, पहले कुछ और बोलना खा लेता, चाहिए कहीं था और चले जाता, पहले बोलना चाहिए था कुछ और खरीद लेता। हाँ। अभी तो सरप्राइज देके वो पे देखो किया। मृदुल ने पे किया है स्कूल जाबा निकुदा মনমামা স্কুলে যাবান কি কাইলে কাইলে কিয় থাথাৰ বিয়া যে তুমি যাবা নেকি কাইলে কত স্কুলত নাযাও কিয় থাকার বিয়া আছে মই কাউচত যাও তুমি ক'ত যোৱা আমি ক'ত যোৱা মিমি ক'ত যোৱা মাম ক'ত বহিছে মাম সুপাত বহিছে কি কি আগতে কি কৈছা আৰু আগত কাউচ অ' মাই গড এয়া ইয়াতে মাই চাহ বাকি দি আছে ৰাজাই চাহ দিব এতিয়া আমাক চবকে চাহ লাগিবনে চাহ লাগিবনে বলো চাহ লাগিবনে হিন্দীত কোৱা না কি ক'লা মই পাহৰি গৈছো তুমি অসমীয়া ৰুচো ন दिया तो पी लेता हूँ ऐसे बोला उसने अरे साल आगे बने वो क्या खा रहा है वो क्यों पिएगा वो महंगी चीज उनको खाया बोलो है अभी उधर दे के आता हूँ साल आगे बने थैंक यू राजा जी और राजा जी चाय पीगा और राजा जी चाय क्यों नहीं पीता ओ गजब कॉफी पीता है ये राजा इमान कष्ट কৰি দি আছে খাবি না সুধি আছে ओ राजा जी ना 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 ये देखो इसका देखो 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 ना लगे राजा बोल रहा है এয়া হৈছে ৰাজা মোৰ একদম বেষ্ট ফ্ৰেণ্ড আৰু সি এতিয়া চাহ বিলাই আছে আৰু তাক অসমীয়াত কিবা কিবি শিকাই দিছোঁ চবকে কৈ আছে আৰু চব এণ্টাৰটেইন হৈ আছে আচলতে চবে যেতিয়া আহি পাইছে আমাৰ ঘৰলৈ চবে মানে কৈ আছিল যে আমাক কাম লাগিব আমি এইটো কৰিম সেইটো কৰিম বুলি সেইকাৰণে নিজেই মানে গৈছে গৈ নিজেই কাম বিচাৰি গৈছে মম সুইটি দিদি ফ্যান মানে ৰাইজ মুঠতে বিয়াৰ আগত যিখিনি ভিডিঅ' কৰিব পাৰোঁ মই ভালকৈ কৰিছোঁৱে আৰু বিয়াৰ দিনাহে ৰৈ গ'ল কিন্তু তথাপিও বহুতখিনি কৰিছোঁ মই ভিডিঅ' নহয় জানো তুমি কালি কিয় নোলালি কালি তুমি গমে নাপায় আমি কি পার্টি ये गाइड वाला भैया ना नाइस स्वीटी অহাকালি বিয়া আৰু মোৰ মুখ চাওকচোন এয়া আমাৰ আইতা আৰু নাতিনীয়ে কেনেকে চাই আছে এয়া ইয়াত আমি সকলোৱে লাগি ভাগি অকণমান ফূৰ্তি কৰিলোঁ মোৰ লগৰবোৰে সকলোৱে বিহু কৰি আছিল সেইকাৰণে অকণমান আমি বিহু নাচি দেখুৱালোঁ তেওঁলোকক আৰু মোৰ ভাইটি আৰু দাদা এওঁলোকে ঢোল বজাব জানে আৰু আমাৰ গায়কো আছে সেইকাৰণে তেওঁলোকেও গান গালে আমি নাচিলোঁ আৰু
দিয়া মিমি লোৱা বিয়াৰ দিনা মানে বিয়াৰ ৰাতি আৰু আগদিনা ৰাতি 12টা বজাত আমি চেলিব্ৰেট কৰিলোঁ মোৰ ডাঙৰ বাইদেউ ভিনদেউৰ এনিভাৰ্চাৰী 5 বছৰৰ মানে 2020ৰ 10 ডিচেম্বৰত বিয়া গৈছিল এতিয়া 2025ৰ 10 ডিচেম্বৰত নিতাৰ বিয়া নিতাই আৰু মোৰ মাই মোৰ যিকেইজন লগৰ বাহিৰৰ পৰা আহিছে তেওঁলোকৰ কাৰণে কাপোৰ আনিছিল বিয়াত দিবৰ কাৰণে মানে ছোৱালী কেইজনীৰ কাৰণে মেখেলা চাদৰ ল'ৰা কেইজনৰ কাৰণে কুৰ্তা আৰু গামোচা আনিছিল আৰু সেইখিনি কাপোৰ বিয়াৰ দিনা মানে বিয়াৰ আগদিনা এই ৰাতি আৰু চবে তাৰমানে ডিষ্ট্ৰিবিউট কৰি দিছে কিন্তু দুজনী ছোৱালী আহিছিল যিজনী মানে ৰাজাহঁতৰ একেলগে চাকৰি কৰা লগ মানে তেওঁলোক আহিব বুলি মই জনা নাছিলোঁ সেইকাৰণে মানে তেওঁলোকৰ কাৰণে ইমান মানে অনা নহ'ল আগদিনাহে মই গম পাইছোঁ তেওঁলোক আহিব বুলি সেইকাৰণে তেওঁলোকক পিছত মানে মোৰ মেখেলা চাদৰ দিলোঁ পিন্ধিব अभी तुम लोगों को गामूसा ही मिलेगा মাৰ মানে খুব বেয়া লাগি আছিল যে তেওঁলোকক মেখেলা চাদৰ দিব নোৱাৰিলোঁ কিন্তু আমি গম পাইছোঁ তেওঁলোক অহাৰ আগদিনাহে সেইকাৰণে দিয়া নহ'ল अच्छा तो लग रहा है 4 लेयर कपड़ों के ऊपर है ये सबरे फिटिंग হ'ল কিন্তু আশিসৰ অকণমান ঢিলা হ'ল কুৰ্তাটো আশিসৰ তলত 3টামান পিন্ধি পেলাই ওপৰত কুৰ্তাটো পিন্ধিব দিছে তেতিয়াই ফিট হ'ব বোলে কিন্তু এওঁলোকক ইমান ধুনীয়া লাগিছে মানে বিয়াৰ দিনা আনবিলিভেবলি ধুনীয়া লাগিছে মানে এই সবকো পहनना था ना আসিফা আৰু আমাৰ আইতা চোন ভাষা বুজি নাপায় কিন্তু ইমান মৰম লাগিছে ঠাণ্ডা লাগিছে कितना अच्छा है ना तुम्हारा लैंग्वेज भी समझ नहीं आ रहा है पर प्यार प्यार अरे खेतक मेखेला चादर लगे बोले आरती का कॉल आया था वो बोल रही लेके आना अरे पहले बोल देते ৰাজাৰো ভণ্টিৰ কাৰণে কাপোৰ লাগে সেইকাৰণে ৰাজাকো কিনি দি পঠাম এতিয়া এওঁলোকে মানে নতুন ছোৱালী দুজনী আহিল যে তেওঁলোকৰ কাৰণে এয়া লেপ আৰু ব্লেংকেট লৈ